হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ আপোনালোক? আশা কৰোঁ সকলোৰে ভাল। মই পিংকিয়ে মোৰ নতুন এটা ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু মই এতিয়া এইপিনে কাপোৰখিনি ধুই মেলি থৈ আহিছোঁ আৰু চুলিখিনিও ধুলোঁ। এহেঁতি ছোৱালী দুজনী এতিয়া শুই আছে। মই মূৰ চুৰ ধুই একেবাৰে আজৰি হৈ আহিছোঁ, নহ'লে তাহাঁতৰ লগত লাগি থাকিব লাগে নহয়। আৰু এইফালে আমাৰ ছোৱালীকেইজনী ইয়াত খেলি আছিলে। জোতাযোৰ চাব দেই ক'ত থৈছে। এইযোৰ ইয়াত ভৰাই থৈছেহি এতিয়া। আৰু আজি মই এইকেইটা আচাৰ বৈয়ামকেইটা মই ৰ'দত দি দিছোঁ। ইয়াত আছে খৰিচা আৰু জলকীয়া আচাৰ এইখিনি, আৰু ইয়াত ফৈভাগে মিক্স আছে, এইখিনি জলকীয়া দিয়া আছে, আৰু ইয়াত অকল বেলফৈ, আৰু ইয়াতো অমৰা বেলফৈ এইভাগে সোমোৱাই থৈছোঁ, আৰু এইখিনি শুকান খৰিচা এইখিনি সোমোৱাই থোৱা আছে ইয়াত। আৰু মই ইয়াত নতুনকৈ এতিয়া টাব কেইটামান আকৌ লৈছিলোঁ। ইয়াত ফুলৰ পুলিবোৰ ৰুইছোঁ। এইটো ডালিয়া, মই নামবোৰ চব নাজানো। আৰু মোৰ ইয়াত বেঙেনা জোপাত বেঙেনা কলি দুটা পেলাইছে। আৰু এতিয়া হাজবেণ্ড আৰু মই ওলাই আহিছোঁ আমগুৰিলৈ বুলি। আৰু এয়া হৈছে দুৰ্গা মন্দিৰ বৰচিলা, আৰু এইখন ডেইলি বজাৰ। আমি আজি এতিয়া আমগুৰিলৈ দুইজন বাইকতে ওলাই আহিছোঁ। আমগুৰিলৈ আহি থাকোঁতে এই জেগাডোখৰ মোৰ বৰ ভাল লাগে। দুইফালে বাগান আছে, তাকে ভাবিলোঁ আপোনালোককো দেখুৱাওঁ। চাওক ইমান ধুনীয়া লাগিছে, আৰু ৰাস্তাটো ইমান ভাল, এইডোখৰ গৈ বৰ ভাল লাগে। আমি ছোৱালীকেইজনী ঘৰতে থৈ আহিছোঁ। তাহাঁতি পাহি আৰু ভাইমন আছে ঘৰত, তাহাঁতৰ লগতে এৰি থৈ আহিছোঁ। এতিয়া ডক্টৰৰ ওচৰলৈ আহিছোঁ। হেল্ল' এভৰিৱান, এতিয়া গধূলি 5টা বাজিছে। মই আহিছোঁ এতিয়া পাকঘৰলৈ, আৰু আজি বনাবলৈ লৈছোঁ এয়া পালক পনীৰ। পালেং আছিলে, আগতে এদিন বনাইছিলোঁ দেই, মই ইউটিউবৰ পৰা চাই বনাইছিলোঁ। সেইদিনাখন খাবলৈ খুব ভাল হৈছিলে, সেইকাৰণে বোলো আজিও বনাওঁ। আৰু সেইদিনাখন দেখুওৱা নহ'ল, তেতিয়াহ'লে ব'লচোন এতিয়া আৰম্ভ কৰোঁ। মই ইয়াত লৈছোঁ, ইয়াত পালেং এমুঠিমান হ'ব জোখৰ, ইয়াত সৰু পনীৰ এটা, আৰু ইয়াত লৈছোঁ বিলাহী দুটা, পিঁয়াজ এটা অকণমান ডাঙৰ চাইজৰ, ইয়াত আদা এটুকুৰা, নহৰু চফুটা, আৰু ইয়াত 10টামান হ'ব কাজু। মানে ক্ৰীম নাই, সেইকাৰণে কাজু পেষ্ট অকণমানকৈ দিম বুলি ভাবিছোঁ। সেইদিনাখনো কাজু পেষ্ট দিয়ে বনাইছিলোঁ। এতিয়া কেকো বনোৱা নাই, সেইকাৰণে ক্ৰীমো বনোৱা নাই। আৰু ইয়াত মছলা দিম এতিয়া, ধনিয়া গুড়ি, জিৰা গুড়ি, আৰু দিম গৰম মছলা, ৰেড চিলি পাউডাৰ। তেতিয়াহ'লে ব'লচোন চাই লওঁ কেনেকৈ বনাওঁ। একদম চিম্পুলকৈ আৰু দেই, মানে একদম তাৰ মতেতো বনাব নোৱাৰোঁ, এনেই সেইবোৰৰ পৰা চাই অকণমান বনাবলৈ চেষ্টা কৰিছোঁ। প্ৰথমতে ইণ্ডাকশ্যনটো অন কৰি লৈছোঁ, আৰু ইয়াত এতিয়া দিম এই মগটোৱে, মগ পানী, মগ নালাগে, ইমানখিনিমান হ'লেই হ'ব। এইখিনি ভালদৰে অকণমান উতল অহালৈকে গৰম হ'বলৈ দিম। তাৰপিছত ইয়াত এই পালেংখিনি দি বইল কৰিব লাগিব। আৰু অথনি আমি গৈছিলোঁ আমগুৰিলৈ, মোৰ মানে দাঁত এটা অলপমান হেৰি হৈ আছিলে, ডেণ্টিষ্টৰ ওচৰলৈ গৈছিলোঁ। কৈছে দাঁতটো উঘালিব লাগিব। মোৰ মানে শুনিয়ে একদম আৰু আধা জান গৈছেই তাতে, বোলে একদম আলুতে বোলে বেজি দি দিয়ে। মোৰ সেইটো ভাবি পিনি আৰু ভয় লাগিছে। তেতিয়া পিল দিছে খাবলৈ, আৰু কিবা কুলকুলি কৰিবলৈ এটা দিছে। মোৰ ভাবিয়েই মানে ভয়ে লাগিছে দেই, কি হ'ব সেইটোতো ভাবিলে নেযায় লাগে। যেতিয়া কিন্তু বিষায় একদম মানে কি হয় আৰু দেখা যাব। আৰু দুপৰীয়া ভাত খাই পিনি আমি গ'লোঁ, তাৰপৰা আমি আহি পাওঁতে অলপ দেৰিয়ে হ'ল। আৰু আমি আহোঁতে তাহাঁতি একদম পদূলি বাটত আছেগৈ, মানে আগবাঢ়ি গৈছে। পাহি একদম হেৰিয়লৈ টিউশ্যনলৈ যাবলৈ ওলাই একদম গেটৰ মুখত ৰৈ আছে, বাপেক আহিব তাই যাব মানে। তাৰপৰা ছোৱালীকেইজনী ভাইমন আছিলে, ভাইমন আহিছিলে, সি ৰখি আছিলে। তাৰপৰা মই অহা দেখি তাহাঁতি গ'ল, আৰু এতিয়া ছোৱালীকেইজনী শুলে। খোৱাৰ পিছত মই গোসাঁই ঘৰত সোমালোঁ। তাৰপৰা আহিয়ে চিধা পাকঘৰলৈ আহিছোঁ দেই, নহ'লে তাহাঁতি আহিলে উঠিলে নোৱাৰিমেই নহয় বনাব।
ইফালে এতিয়া ফ্ৰিজৰ পানী দি লৈছিলোঁ গামলাটোত আৰু ইফালে মানে গৰম দুই মিনিট লাগিলে ইয়াত এতিয়া কেৰাহীখন গৰম হ'লত মই ইয়াত দিছোঁ মিঠাতেল তাৰপৰা তেল গৰম হ'ল এতিয়া ইয়াত দিছোঁ কাটি লোৱা পিঁয়াজটো পিঁয়াজ আৰু ইয়াত লগতে নহৰু কিফুটা আৰু আদা টুকুৰাটো দি দিম আদাটো অলপমান দীঘলীয়াকৈ কাটি লৈছোঁ ইয়াত আৰু এইখিনি অলপমান ভজাৰ পিছতে ইয়াত মই এতিয়া দিম কাটি লোৱা বিলাহীটো এইখিনি বেছি ভাজিব নালাগে এনেই অকণমান বিলাহীবোৰ কোমল হোৱা নিচিনা হ'লেই হৈয়ে যাব এইখিনি কাঢ়ি লৈ মই পালেংখিনিৰ লগতে একেলগতে মিক্সিটোত পেষ্ট বনাই ল'ম এতিয়া পেষ্টটো বনাই লওঁ এতিয়া মিক্সি সৰু জাৰটো লৈ ইয়াত মই কাজুকেইটা দিম আৰু অকণমান পানী দি পিনি এইটো এটা পেষ্ট বনাই লওঁ এতিয়া মই একেখন কেৰাহীতে তেল অকণমান দি ইয়াত দিছোঁ ৰেড চিলি পাউডাৰ আৰু জিৰা গুড়ি ধনিয়া গুড়ি আৰু হালধি পাউডাৰ একেলগতে দি পিনি মই এইটো ভালদৰে ভাজি ল'লোঁ তাৰপৰা এতিয়া পালেঙৰ পেষ্টটো ইয়াত দি দিছোঁ মোৰ কেৰাহীখন অলপমান বেছিকৈ গৰম হৈ আছিলে সেইকাৰণে মছলাখিনি দিওঁতে লগালগ জ্বলিয়ে গৈছিলে ইয়াত এতিয়া জোখমতে দিছোঁ নিমখ দি ভালদৰে এইখিনি ভাজি ল'ব লাগিব শাকখিনি এতিয়া ভালদৰে উতল আহিলে মই ইয়াত দিছোঁ গৰম মছলা চামুচ মই মছলাখিনি এতিয়াই দি দিছোঁ আৰু এইখিনি দিয়াৰ পিছত মই এতিয়া দিম ইয়াত পনীৰ দিয়াৰ পিছত ভালদৰে এবাৰ লৰাই দিলোঁ লৰাই দি পিনি এতিয়া ইয়াত দিম কাজু পেষ্টটো দি আকৌ এবাৰ ভালদৰে মিলাই সেইখিনি ভালদৰে উতলিবলৈ দিম আৰু ইয়াত কেইখিলামান ধনিয়া পাতো মই এতিয়া দি দিছোঁ এইখিনিতে ভালদৰে মিলাই দিওঁ তাৰপৰা এইখিনি ভালদৰে উতল আহিলে হৈয়ে যাব আৰু এয়া এতিয়া শাকখন ভালদৰে উতল আহি গ'ল আৰু আমাৰ পালেক পনীৰ ৰেডি আৰু যদি আমাৰ এই ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পায় তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা কৰি দিব আৰু তলত কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে তেনেহ'লে আজিলৈ আহিছোঁ গুড নাইট কেনেকুৱা আহিছে খাবলৈ পালেক পনীৰকণ আৰু আজি আমি ইয়াতে খাবলৈ ল'লোহি বেলেগে দিব লাগিব কিবা এটা কৈ দে নিজে